কবি হোৱা হ'লে কবিতা লিখি মনৰ ভাৱ প্ৰকাশ কৰিলোহেঁতেন, কিন্তু কবিতা লিখিব পৰাকৈ শব্দৰ চহকী মই নহয়। সেইবাবে 1 মিনিটৰ এটা ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ আগত মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ। এষাৰ কথা আছে নহয়, দুখবোৰ হেনো কাৰোবাৰ আগত প্ৰকাশ কৰিলে কিছু পৰিমাণে হ'লেও সকাহ পোৱা যায়। আজি মাঘ বিহুৰ উৰুকা। দেউতা নোহোৱাকৈ এইটো প্ৰথম বিহু। সদায় দৰে যেন আজিও এটা ফোনৰ বাবে ৰখি আছিলোঁ। সেই মাতষাৰ, আজি আহিবিনে? আহ। যোৱাটো উৰুকাত এটা ফোন আহিছিল, আজি ইয়ালৈকে গুচি আহিবি। মই কৈছিলোঁ, নাযাওঁ দিয়ক, এইবাৰ ইয়াতে থাকোঁ। মইতো ভবা নাছিলোঁ দেউতাই যে শেষবাৰৰ বাবে মোক মাতিছিল। আজি সেই কথাষাৰে বৰকৈ কষ্ট দিছে। আজি নমতাকৈ মই আহিছোঁ আৰু দেউতাৰ ওচৰতে উৰুকাৰ ৰাতিটো পাৰ কৰিছোঁ। দুখে সুখে আমি এনেদৰে উৰুকাৰ ৰাতিটো পাৰ কৰিলোঁ। বাদ দিয়ক বাৰু এইবিলাক কথা। আপোনালোকে উৰুকাৰ ৰাতিটো কেনেদৰে পাৰ কৰিলে আমাক জনাব দেই। আজিলৈ আহিছোঁ, বাই।